নমস্কাৰ মই ডক্টৰ ৱাছিম হকে আপোনালোক সকলোকে মোৰ চেনেল ফিজিও দিহালৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আঁঠুৰ বিষৰ ওপৰত। মোৰ আগৰ ভিডিঅ' কিটাত আঁঠুৰ বিষৰ বিভিন্ন কাৰণসমূহ অস্টিওআৰ্থ্ৰাইটিছ ইত্যাদিকে ধৰি বিভিন্ন ৰোগসমূহৰ বিষয়ে আলোচনা কৰিছো। আজি মই আপোনালোকক আঁঠুৰ বিষ হলে কৰিবলগীয়া 8টা ব্যায়াম আপোনালোকৰ আগত দাঙি ধৰিম। এই ব্যায়ামকিটা আপোনালোকে অতি সহজে ঘৰতে নিজেই কৰিব পাৰিব আৰু এই ব্যায়ামকিটাৰ জৰিয়তে আপোনালোকে আপোনালোকৰ আঁঠুটো সুস্থ সবল কৰি ৰাখিব পাৰিব আৰু আগন্তুক দিনত হ'ব পৰা ব্যায়াম বিষৰ পৰা আপোনালোকৰ নিজৰ আঁঠুটোক ৰক্ষা কৰিব পাৰিব। আহকচোন আমি ব্যায়ামকিটা চাওঁ। এই ব্যায়ামৰ আৰম্ভণিতে আপোনালোকে এখন বিছনাত ওপৰলৈ মূৰ কৰি শুব লাগিব। হোৱাৰ পাছত এটা দীঘল গাৰু এনেদৰে লৈ দুইটা আঁঠুৰ তলত ৰাখি দিব লাগিব। এনেদৰে ৰখাৰ পাছত আমি দুইটা আঁঠুৰে গাৰুটোত জোৰ দিব লাগিব। আঁঠুটোত জোৰ দিব লাগিব আৰু মনৰ ভিতৰত 1ৰ পৰা 5লৈ 1 2 3 4 5 গন্তি কৰি ঢিলা কৰি দিব লাগিব। পুনৰবাৰ আমি জোৰ দিম, মনত 1ৰ পৰা 5লৈ গন্তি কৰিম, 1 2 3 4 5 ঢিলা কৰি দিম। এনেকৈ আমি 10 বাৰ পুনৰাবৃত্তি কৰিম। এই ব্যায়ামটো কৰোঁতে আমি উশাহটো লৈ থাকিব লাগিব। উশাহটো আমি নৰ্মেলি বন্ধ কৰি কৰোঁ, সেইটো কৰাটো অনুচিত। আমি নৰ্মেলি উশাহ লৈ থকাটো খুবেই প্ৰয়োজন। দ্বিতীয় ব্যায়ামটোত আমি গাৰুটো দুইটা আঁঠুৰ মাজতে ৰাখিম। এতিয়া দুইটা আঁঠুৰে গাৰুটোত প্ৰেছ কৰিম, হেঁচি দিম। এনেদৰে হেঁচাৰ পাছত মনৰ ভিতৰত 5লৈকে গন্তি কৰিম, 1 2 3 4 5 ঢিলা কৰি দিম। পুনৰবাৰ হেঁচিম, মনৰ ভিতৰত 5লৈকে গন্তি কৰিম, 1 2 3 4 5 হেঁচি দিম। এনেদৰে আমি 10 বাৰ পুনৰাবৃত্তি কৰিম। এইটো হ'ল আমাৰ দ্বিতীয় ব্যায়াম। তো মই প্ৰথম ব্যায়ামটো আকৌ এবাৰ আপোনালোকৰ আগত দেখাই দিছোঁ। দুইটা আঁঠুৰ মাজত গাৰুটো ভৰাই জাষ্ট তললৈ হেঁচিম, 5 ছেকেণ্ড ৰখাম, ঢিলা কৰি দিম। এনেদৰে 10 বাৰ কৰিম। দ্বিতীয় ব্যায়ামটো আমি দুইটা আঁঠুৰ মাজত ৰাখিম, হেঁচি দিম, 5লৈকে গন্তি কৰিম, 1 2 3 4 5 ঢিলা কৰি দিম। এনেকৈ 10 বাৰ পুনৰাবৃত্তি কৰিম। তৃতীয় ব্যায়ামটোত আমি গাৰুটো দুইটা গুৰুহাৰ তলত ৰাখি থ'ম। এনেদৰে ৰাখিম। এতিয়া আমি গুৰুহা দুটাৰে গাৰুটোত হেঁচা প্ৰয়োগ কৰিম আৰু ভৰিৰ পতাটো গাৰ ফালে টানি ধৰিম। দুইটা গুৰুহাৰে আমি গাৰুটোত হেঁচা প্ৰয়োগ কৰিছোঁ আৰু ভৰিৰ পতাটো আমাৰ গাৰ ফালে টানি ধৰিছোঁ। এনেদৰে কৰি 5 ছেকেণ্ড ৰখাই থ'ম, 1 2 3 4 5 ঢিলা কৰি দিম। পুনৰাবৃত্তি কৰিম। দুইটা গুৰুহা তললৈ হেঁচিম, ভৰিৰ পতাটো আমাৰ গাৰ ফালে টানিম, 1 2 3 4 5 ঢিলা কৰি দিম। পুনৰবাৰ দেখাইছোঁ। দুইটা গুৰুহা আমি গাৰুটোত হেঁচা প্ৰয়োগ কৰিম, ভৰিৰ পতাটো আমি গাৰ ফালৈ টানিম, 5লৈকে গন্তি কৰিম, 1 2 3 4 5 ঢিলা কৰি দিম। এনেদৰে আমি 10 বাৰ পুনৰাবৃত্তি কৰিম। এই 3টা ব্যায়াম কৰাৰ পাছত চতুৰ্থ ব্যায়ামটোত আমি গাৰুটো আঁতৰাই ল'ম আৰু এখন ভৰি চপাই দিম। এতিয়া আনখন ভৰি যিখন আমাৰ দীঘলকৈ থাকিব, সেই ভৰিখন 60 ডিগ্ৰী কোণৰ ওপৰলৈ দাঙি দিম। মনৰ ভিতৰত 5লৈকে গন্তি কৰিম, 1 2 3 4 5 পুনৰবাৰ নমাই দিম। আকৌ আমি ওপৰলৈ দাঙিম, 5লৈকে গন্তি কৰিম, 1 2 3 4 5 নমাই দিম। এনেকৈ আমি 10 বাৰ পুনৰাবৃত্তি কৰিম। এখন ভৰি কৰাৰ পাছত আনখন ভৰি এতিয়া আমি চিধা কৰি দিম আৰু যিখন ভৰিত আমি ব্যায়ামটো কৰিছিলোঁ সেইখন আমি কুচাই দিম। এতিয়া আনখন ভৰি আগৰবাৰৰ দৰে ওপৰলৈ দাঙিম, মনৰ ভিতৰত 5লৈকে গন্তি কৰিম, 1 2 3 4 5 লাহেকৈ নমাই দিম। পুনৰ আমি দাঙি ধৰিম, 5লৈকে গন্তি কৰিম, 1 2 3 4 5 নমাই দিম। এনেকৈ আমি 10 বাৰ পুনৰাবৃত্তি কৰিম। এনেদৰে চতুৰ্থ ব্যায়ামটো আমাৰ শেষ হ'ব। পঞ্চম ব্যায়ামটোত আমি মানুহজন
কাটি হৈ দিম কাটি কৰি হুম কাটি কৰি হোৱাৰ পাছত আমি লক্ষ্য কৰিম যে আমাৰ ডিঙিটো আৰু ভৰিকিখন এডাল লাইনত ষ্ট্ৰেইটকৈ থকাটো থাকিব লাগে আৰু ভৰিখন সিধাকৈ 60 ডিগ্ৰী কোণত দাঙি ধৰিব লাগে 1 2 3 4 5 নমাই দিম আকৌ ডাঙক 1 2 3 4 5 নমাই দিম আৰু এবাৰ 1 2 3 4 5 নমাই দিম এনেকৈ আমি 15 বাৰ 10 বাৰ পুনৰাবৃত্তি কৰিম এতিয়া আনখন ভৰিৰ বাবে আমি আনটো কাটিত হ'ব লাগিব আনটো কাটিত হ'ম এতিয়া আমি ভৰিখন সিধাকৈ দাঙি ধৰিম পাছলৈকে গন্তি কৰিম 1 2 3 4 5 নমাই দিম আকৌ দাঙিম 1 2 3 4 5 নমাই দিম আকৌ দাঙিম 1 2 3 4 5 নমাই দিম এনেকৈ আমি 10 বাৰ পুনৰাবৃত্তি কৰিম দুইখন ভৰি 10 বাৰ কৰাৰ পাছত আমি 6 নম্বৰ ব্যায়ামটোলৈ আগবাঢ়ি যাম আৰু 6 নম্বৰ ব্যায়ামটো কৰোঁতে আমি বহি লম ছয় নম্বৰ ব্যায়ামটোত আমি এখন ওখ চকী বা ওখ টেবুলত আমি বহিম এতিয়া আমি এখন ভৰি সম্পূৰ্ণ সিধা কৰি দিম সিধা কৰি 5 সেকেন্ড ৰখাই থম 1 2 3 4 5 লাহেকৈ নমাই দিম পুনৰবাৰ দাঙি ধৰিম 5 সেকেন্ড ৰখাই লম আকৌ লাহেকৈ নমাই দিম এনেকৈ আমি 10 বাৰ পুনৰাবৃত্তি কৰিম এবাৰ সোঁ ভৰিত কৰিম ঠিক একেদৰে আকৌ বাওঁ ভৰিত কৰিম 5 সেকেন্ড ৰখাম নমাই দিম 5 সেকেন্ড ৰখাম নমাই দিম এই ব্যায়ামটো কৰোঁতে আমি দুটামান সৰু সৰু কথাত মন দিব লাগিব এই ব্যায়ামটো কৰোঁতে আমি হাতত জোৰ দিব নালাগিব হাত দুখনত ঢিলাকৈ ৰাখিব লাগিব দ্বিতীয়তে আমাৰ পিঠিৰ ৰাজহাড়ডাল আমি সিধাকৈ ৰাখিব লাগিব আৰু ৰোগীজনে নাকৰ পোনত অৰ্থাৎ সিধাকৈ চাব লাগিব এই ব্যায়ামটো কৰোঁতে আমি ধ্যান ৰাখিব লাগিব যে আমি মানুহজন কোজা হৈ নাযাওঁ কাৰণ কোজা হৈ গ'লে আমাৰ কঁকালত জোৰ পৰিব আৰু ব্যায়ামটো সম্পূৰ্ণ ভৰিৰ মাংসপেশীৰ দ্বাৰা দিব লাগে বহু লোকে ব্যায়ামটো কৰোঁতে কঁকালৰ পৰা জোৰ দিয়ে তো এনে কৰিলে আপোনাৰ কঁকালত বিষ হ'ব পাৰে বা কঁকালৰ বিষ বাঢ়িব পাৰে সেইটো কাৰণে আমি ধ্যান দিব লাগিব যে ভৰিৰ মাংসপেশীৰ পৰাই জোৰটো আমি প্ৰয়োগ কৰোঁ আৰু লগতে স্পাইনডাল আমাৰ ৰাজহাড়ডাল সিধাকৈ ৰাখিব লাগিব এই ব্যায়ামটো প্ৰথমবাৰ কৰোঁতে আমি ওজন নোলোৱাকৈ কৰিম অৰ্থাৎ নৰ্মেলি কৰিম দ্বিতীয়বাৰ কৰোঁতে আমি এটা 2 কেজিৰ ওজন এনেদৰে ভৰিৰ পানীগাঁঠিটোত ওলমাই দিম বা বান্ধি দিম এনেদৰে আমি ওজনটো বান্ধি দিম এতিয়া আমি আগৰ দৰে ওজনটোৰ সৈতে ভৰিখনৰ ব্যায়াম কৰিম দাঙিম 5 সেকেন্ড ৰখাম লাহেকৈ নমাই দিম দাঙিম 5 সেকেন্ড ৰখাম লাহেকৈ নমাই দিম এইদৰে ডাঙোতে আমি লাহে ধীৰে দাঙিব লাগে নমাওতেও খুব লাহে ধীৰে কৰিব লাগে বহু লোকে খুব খৰখেদাকৈ কৰে খৰখেদাকৈ কৰিলে আঁঠুত ভিতৰত দুখ পোৱাৰ সম্ভাৱনা থাকে গতিকে আমি আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে মুভমেণ্টবিলাক কৰোঁতে শ্ল'লি কৰিব যাতে আঁঠুত একো ধৰণৰ দুখ নাপায় আৰু এইটো কৰোঁতে আপোনালোকে ধ্যান দিব যে আপোনালোকৰ যিটো ওজনটো লৈছে ওজনটোৰ কাৰণে কঁকালত তাৰ এফেক্ট পৰিব নালাগে অৰ্থাৎ ওজনটোৰ কাৰণে কঁকালত জোৰ পৰিব নালাগে যদি আমাৰ 2 কেজি ওজনটোৰ কাৰণে আপোনাৰ কঁকালত জোৰ পৰিছে অৰ্থাৎ ওজনটো আপোনাৰ বেছি হৈছে তেতিয়া আপুনি 2 কেজি ওজনটো কমাই 1.5 কেজি বা আধা 1 কেজিলৈ আনিব পাৰে আৰু যদি আপোনাৰ ওজনটো লওঁতে 2 কেজি ওজনটোৱে কঁকালত একো অসুবিধা পোৱা নাই তেনেহ'লে আপোনালোকে 2 কেজি ওজনটোৱে ব্যৱহাৰ কৰিব পাৰে আমি এজন নৰ্মেল মানুহক 2 কেজি ওজন ল'ব দিওঁ আৰু যিসকল অসুখী লোক যাৰ মাংসপেশী দুৰ্বল তেনে লোকসকলক আমি কওঁ যে 1 কেজি বা 1.5 কেজি ওজন আমি ইউজ কৰিবলৈ দিওঁ আৰু এটা কথা মই আপোনালোকক কৈ থওঁ যে বহু লোকে ব্যায়াম কৰোঁতে দুইখন ভৰিতে সমানে নকৰে অৰ্থাৎ এখনত যদি 10 বাৰ কৰে আনখনত 5 বাৰ বা 6 বাৰ কৰে হেতু নহয় দুইখন ভৰিতে সমানকৈ কৰিব লাগে কিয়নো
দুইখন ভৰিৰে মাংসপেশীখন সমান হৈ থকাটো খুবেই প্ৰয়োজন তাৰ উপৰিঞ্চি মই আপোনালোকক এইটো কথা ক'ব বিচাৰিম এই ব্যায়ামটো কৰোঁতে 10 বাৰ পুনৰাবৃত্তি কৰাৰ পাছত আপোনালোকে ওজনটো অতৰাই দুইটা ভৰি একেলগে দাঙিব দাঙি লৈ ভৰি পটাকিটা গাৰ ফালে দাঙি অকমান সময় ৰখিব খন্তেক সময় ৰখিব আৰু লাহেকৈ এৰি দিব এইটো একেবাৰে শেষৰ পৰ্যায়ত কৰিব লাগে অৰ্থাৎ দুইটা ভৰিৰে ওজন লোৱাৰ পাছত দুইটা ভৰিৰে আপুনি ওজনেৰে 10 বাৰ কৰাৰ পাছত আমাৰ নাৰ্ভবিলাকক অকমান ষ্ট্ৰেচিং কৰাৰ প্ৰয়োজন থাকে সেই ক্ষেত্ৰত আমি আপোনালোকক কম যে দুইখন ভৰি দাঙি দিব একেলগে দাঙি দি ভৰি পটাটো আপোনালোকে গাৰ ফালে টানি ধৰিব 5 ছেকেণ্ড বা 10 ছেকেণ্ড সময় ৰখাই লৈ একেলগে এৰি দিব এনে কৰোঁতে আমাৰ ভৰিৰ মাংসপেশীবিলাক ৰিলেক্স হৈ যায় আৰু আমি কিছু আৰাম অনুভৱ কৰিব পাৰোঁ গতিকে এইখিনি আমাৰ ব্যায়ামৰ কথা থাকে ইয়াতে আৰু দুটামান কথা মই আপোনালোকক আজি ক'ম যে বহু লোকে আমাক সোধে যে আঁঠুৰ যিটো নি কেপটো আমি ব্যৱহাৰ কৰিব লাগে নে নালাগে নি কেপটো ব্যৱহাৰ কৰাটোৰ প্ৰয়োজনীয়তা আছে সেইটো হ'ল যেতিয়া আমি আঁঠুৰ বিষটো একিউট কণ্ডিশ্যনত থাকে অৰ্থাৎ খুব বেছি পৰিমাণে আঁঠুৰ বিষ থাকে তেতিয়া আমি নি কেপটো ইউজ কৰিব লাগে আঁঠুৰ বিষটো কমি অহাৰ লগে লগে আমি নি কেপটো অতৰাই দিব লাগে অৰ্থাৎ নি কেপটো যদি বহু লোকে বহুদিন ধৰি ব্যৱহাৰ কৰি থাকে তেনেহ'লে আঁঠুৰ মাংসপেশীবিলাক উইক হৈ যায় দুৰ্বল হৈ যায় তেনে ক্ষেত্ৰত দেখা যায় যে আমাৰ তাৰ যিটো সাইড এফেক্ট হেতুহে আমি ভুগিবলগীয়া হয় গতিকে মই আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে নি কেপটো কেৱল মাত্ৰ বিষ হৈ থকাৰ সময়তে ইউজ কৰিব যেতিয়া আঁঠুৰকেইটাৰ বিষ কমি যায় তেনে ক্ষেত্ৰত নি কেপৰ কোনো প্ৰয়োজন নাই আৰু বহু লোকে কয় যে নি কেপ পিন্ধাৰ লগে লগে ভৰি দুখন ফুলি যায় গতিকে আমি পিন্ধাটো উচিত নে অনুচিত মই ক'ম যে আপোনালোকে নি কেপটো পিন্ধা দিনৰ যিখিনি সময় কাম কৰাৰ সময় সেইখিনি সময়তে পিন্ধিব শুই থকাৰ সময়ত বা বহি থকাৰ সময়ত নি কেপ নিপিন্ধিব তেনে কৰিলে ভৰি ফুলাটো কিছু ক্ষেত্ৰত আমি হাত সাৰিব পাৰোঁ দ্বিতীয়তে নি কেপৰ ক্ষেত্ৰত আৰু এটা প্ৰব্লেম আহে বহু লোকৰ স্কিনৰ প্ৰব্লেম হয় গতিকে মই আপোনালোকক অনুৰোধ কৰিম যে নি কেপ ব্যৱহাৰ কৰাৰ সময়ত আপোনালোকে তেলকম পাউডাৰ বা নাৰিকলৰ তেল আঁঠুত ব্যৱহাৰ কৰি ল'ব তাৰপিছতে নি কেপটো পিন্ধিব তেনে কৰিলে আমাৰ স্কিনৰ ইনফেকশ্যনৰ পৰা আমি বাচিব পাৰোঁ আৰু এটা কথা মই আপোনালোকৰ আগত ক'ম যিসকল ৰোগী আঁঠুৰ বিষত ভুগি আছে তেওঁলোকে কিছুমান কাম এভইড কৰাটো খুবেই প্ৰয়োজন তেওঁলোকে কিছুমান কামৰ পৰা নিজক অতৰাই ৰখাটো খুবেই প্ৰয়োজন প্ৰথম কাম হ'ল আমি মাটিত বহিব নালাগে অৰ্থাৎ মাটিত আমি লেপেটিকাৰি বা ভৰি কোচাই ভৰি চপাই বহাটো অনুচিত 2 নম্বৰ কথা চাপৰ টুল পীৰা ধাৰি পাতি ইত্যাদিত আমি বহাটো অনুচিত তৃতীয়তে আমি বহু সময় ধৰি একেলগে থিয় হৈ থকাটো অনুচিত আমি যদি বহু সময় ধৰি থিয় হৈ থাকিবলগীয়া হয় তেনেহ'লে আমি ওজনটো এখনৰ পৰা আনখন ভৰিলৈ ট্ৰান্সফাৰ কৰি থকাটো উচিত আমি দুইখন ভৰিতে আমি যদি একেলঠাৰে ওজন পৰিবলৈ দিওঁ তেনেহ'লে আমাৰ আঁঠুৰ বিষটো বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে গতিকে মই অনুৰোধ কৰিম আপোনালোকে থিয় হৈ থকাৰ সময়ত আপোনালোকে নিজৰ ভৰিৰ পজিশ্যনটো মাজে মাজে চেঞ্জ কৰি থাকিব আৰু পৰাপক্ষত পাৰিলে অলপ সময় বহি আকৌ পুনৰ থিয় হ'ব গতিকে একেলঠাৰে বহু সময় থকাটো যাক আমি প্ৰলং ষ্টেণ্ডিং বুলি কওঁ সেইটো এভইড কৰাটো খুবেই প্ৰয়োজন তৃতীয়তে অনাহকতে চিৰি উঠা নমা কৰা বা উখৰা মুখৰা ৰাস্তাত ঘূৰি ফুৰাটো আঁঠুৰ বিষৰ ৰোগীসকলৰ কাৰণে বেয়া সেইটো কাৰণে মই অনুৰোধ কৰিম আপোনালোকে যদি অপ্ৰয়োজনীয়ভাৱে চিৰি উঠা নমা নকৰিব বা অপ্ৰয়োজনীয়ভাৱে কোনো উখৰা মুখৰা ৰাস্তাত আপোনালোকে খোজ নেকাৰিব আৰু এটা কথা মই আপোনালোকক ক'ম যিসকল ৰোগী আঁঠুৰ বিষত ভুগি আছে তেওঁলোকে আঁঠুৰ বিষটোৰ উৎসটো জনাটো খুবেই প্ৰয়োজন কেতিয়াবা এনেকুৱা দেখা যায় যে কঁকালৰ বিষৰ পৰাও আঁঠুৰ বিষ হয় বা কঁকালত যদি আমাৰ কিবা বিসংগতি থাকে তাৰ কাৰণেও আঁঠুৰ বিষ হ'ব পাৰে বা সৰু পানীগাঁঠিত যদি কিবা বিসংগতি থাকে তাৰ কাৰণেও আঁঠুৰ বিষ হ'ব পাৰে গতিকে মেদবহুলতা অৰ্থাৎ আমি অতিমাত্ৰা ওজনৰ কাৰণেও আমাৰ আঁঠুৰ বিষ হ'ব পাৰে তো সঠিক কাৰণটো আমি জনাটো প্ৰয়োজনীয় তাৰ বাবে আপোনালোকক মই অনুৰোধ কৰিম যে আপোনালোকে যেতিয়া আঁঠুৰ বিষত ভুগে তেনেহ'লে ব্যায়ামৰ লগে লগে ব্যায়ামখিনি কৰাৰ উপৰিও এজন বিশেষজ্ঞৰ লগত আলোচনা কৰিব যে আপোনাৰ বিষৰ কাৰণটো এটলিষ্ট আপুনি সময়ত জনাটো খুবেই প্ৰয়োজন বহু ক্ষেত্ৰত জনা যায় যে দেখা যায় যে আমি মূল কাৰণটো নজনাৰ কাৰণে আমাৰ আঁঠুৰ যিটো ক্ষয়ক্ষতিবিলাকৰ পৰিমাণ বাঢ়ি যায় আৰু পিছত আঁঠুটো পুনৰ আমি উদ্ধাৰ কৰিবলৈ সক্ষম নহওঁ গতিকে এইখিনি কৈ আজি মই ভিডিঅ'টোৰ পৰা সামৰণি মাগিছোঁ নমস্কাৰ